Baba শুনাচোন শুনাচোন বাবা শুনা বাবা আজি হৈছি দিয়া এইগিলা পুৰা কথাগিলা পাহৰিছ যাই নতুনকৈ জীৱনটো আৰম্ভ কৰা হেৰি এই হাতৰ চলিকেইটাক বোলে টিউশ্যন কৰিব কৈছি তুমি টিউশ্যন কৰি পেলাই ব্যস্ত হৈ থাকা আগত যদি সেনেকৈ থাকিলে কেনেকৈ হ'ব এতিয়া আৰু তুমি অলপ ব্যস্ত হৈ যোৱা টিউশ্যন কৰা গোটা এইগিলা মানুহৰ জীৱনততো ঘাট প্ৰতিঘাত থাকেই সেইগিলা এতিয়া চাই থাকিলে কেনেকৈ হ'ব এতিয়া তুমি টিউশ্যন কৰি নতুনকৈ জীৱনটো আৰম্ভ কৰা সেইটোহে হ'ব ভাল কথা বাবা এই ভিতৰত বেগখন আছে লৈ অহা চিলি পেট লৈ থৈছোঁ আৰু দোকানতে বজাৰখিনি কৰি লৈ আহাগে আমি বজাৰখিনি কৰি লওঁ কিয়া ক'ত যাওঁ চকল পাহৰ পঢ়া-পাতি তোমাৰ কেনে চলি আছে ঠিকে আছে দিয়ক ছাৰ কালি টিউশ্যন আছে ছাৰ যাম তো আহিবা বাকী ভাল ন ভাল দিয়ক তুমি পুৱাৰে খিৰিকীৰ ফাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি বাঢ়িছে জীৱনে হেঁপাহতে বাঢ়িছে জীৱনে হেঁপাহতে মৰমৰ দৰিচাখন সাৱটি লৈ ৰোদাৰি তুমি পুৱাৰে খিৰিকী ফাকেৰে ক'বচোন কাক বিচাৰিছিল স্মিতাৰ দেউতাক আছে নেকি আছে সোমাই ৰাজ আছো দিয়ক ভালেই বাকী মোৰ কৈছে তোমাক স্মিতাই কৈছে ন কৈছে বাকী আহিম বুলি তুমি কি কৰি আছা মই ধৰক এতিয়া প্ৰাইভেট স্কুল এখনত জব কৰি আছো টিচাৰ কৰি আছো আৰু টিউশ্যন পাতি কৰি আছো আৰু তুমিতো মোৰ এই গোটেইখিনি দেখিছা সম্পত্তিখিনি তুমি ভাবা তুমি জানো ভাবা যে তোমাৰ সেইখিনি টকাৰে তুমি মোৰ ছোৱালীক সুখী কৰি ৰাখিব পাৰিবা চাওক খুৰা আপুনি যিটো কথা ক'লে যে সম্পত্তিৰ কথা কিন্তু প্ৰেম জানো সম্পত্তিৰ লগত ধৰি যাব পাৰি চোৱা ৰাজ তুমি অকল প্ৰেমেৰে জানো সংসাৰখন চলাব পাৰিবা সংসাৰখন চলাবলৈ পইচাৰো দৰকাৰ হ'ব চাওক খুৰা মোৰ সমৰ্থ অনুযায়ী মই স্মিতাক সুখী কৰিব পাৰিম সেইখিনি মোৰ নিজৰ ওপৰত বিশ্বাস আছে আৰু স্মিতাও সেইখিনি মোৰ ওপৰত বিশ্বাস কৰে চোৱা ৰাজ মোৰ এই গোটেই সম্পত্তিখিনি তুমি দেখিছা তাৰ একমাত্ৰ মালিক হ'ল মোৰ ছোৱালী স্মিতা কেনেবাকে তুমি মোৰ সম্পত্তিৰ ওপৰত চকু দিয়া নাইতো ইয়াক কি ক'লে আপুনি খুৰা মই এজন টিচাৰ ল'ৰা গতিকে মোৰ এটা ৰেপুটেশ্যন আছে খুৰা আৰু আপোনাৰ সম্পত্তিক লৈ মোৰ আশা কৰাৰ কোনো প্ৰশ্নই নুঠে গতিকে খুৰা এইবোৰ কথা কৈ মোৰ আত্মসন্মানত আপুনি আঘাত নকৰিব খুৰা তোমাৰ দৰে ল'ৰাৰ আত্মসন্মান কি হ'ব পাৰে মই তোমাক এতিয়াই জনাইছোঁ 1 মিনিট ৰ'বা হেল্ল' শৰ্মা মই তোমাক যোৱাকালি যে ৰাজ শৰ্মাৰ যে কেছটোৰ কাৰণে সেই কৰিছিলোঁ মানে কিবা আছে নেকি চাব দিছিলোঁ ফাইলটোত তাৰ নামত কিবা কেছ আছিল নেকি আগতে ড্ৰাগছ এডিক্টেড আছিল ন
ঠিক আছে তোমাৰ আত্মসন্মান তুমি গম পালা খুৰা এইবিলাক কথা মোৰ অতীত আছিলে গতিকে তোমাক মই ভালে ভালে কৈছোঁ তুমি ইয়াৰ পৰা ওলাই যোৱা আৰু নেক্সট যাতে এনেকুৱা কথা লৈ মোৰ ঘৰত নাহা তাৰ আহে পাহে যাতে তোমাক নেক্সট টাইম দেখা নাপাওঁ এতিয়া ভালে ভালে ওলাই যোৱা ইয়াৰ পৰা খুৰা ইয়াক চাহ দি সোনকালে যাব দে এইবোৰৰ লগত সময় নষ্ট কৰিবলৈ লাগে তো তাহলে তোর ধরে হারামি কে দিমো আজিকালি পোৱা নাই বে থ্যাংক ইউ জেলতে মুক্ত তই আৰু ভাগি আছ জলদি যা শালা ভাল হ তই হ্যাঁ তোর কারণে মোর বন্দুক পুলিশে গুলিয়াই মারিলে আর তই শালা প্রেম করবি তুই মাস্টার হয় আবে তুই পর্বত ফুরি আসলু আসু আর থাকিম আরম্ভণিয়ে আগলৈ থাক তোর কি করিস